নীল নদী কোন নদীৰ অন্তৰ্গত? উত্তৰটো হ'ল আৰ্য। পশ্চিম অংশত অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? উত্তৰটো হ'ল কামৰূপী। শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাট্য গীতসমূহত কি ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ল ব্ৰজাৱলী। অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰা ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল ছাৰ জৰ্জ কেম্বেল। শ্বেক্সপিয়াৰে কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? উত্তৰটো হ'ল কমেডি অৱ এৰৰ্ছ। কোন চনৰ আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰটো হ'ল 1960 চনত। অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অসমত কিমান শতাংশ লোকে অসমীয়া ভাষা কয়? উত্তৰটো হ'ল 60%তকৈ অধিক লোকে কয়। প্ৰথম আদিবাসী গদ্য সাহিত্যৰ জনক, কথাগীতৰ জনক কোন? উত্তৰটো হ'ল ভট্টদেৱ। মহাভাৰতখনত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰটো হ'ল ৰাম সৰস্বতী। অসমীয়া সাহিত্যৰ ৰালাৰ্ট স্কল্ড বুলি কাক কোৱা হয়? উত্তৰটো হ'ল ৰজনীকান্ত বৰদলৈ। ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰে? উত্তৰটো হ'ল মাধৱ কন্দলী। উত্তৰাখণ্ডৰ ৰামায়ণৰ অসমীয়ালৈ অনুবাদ কোন? উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? উত্তৰটো হ'ল চিত্ৰ ভাগৱত। অসম সাহিত্য ভাষাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰটো হ'ল চন্দ্ৰকান্ত অভিধান। অসমৰ ৰাজ্য ভাষা কি? উত্তৰটো হ'ল অসমীয়া। ভাৰতৰ ৰাষ্ট্ৰভাষা কি? উত্তৰটো হ'ল হিন্দী। গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ল নাথান ব্ৰাউন। অনাথাৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট কোনখন? উত্তৰটো হ'ল বীণ বৰাগী। অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? উত্তৰটো হ'ল ৰঞ্জু হাজৰিকা। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? উত্তৰটো হ'ল চৰিত পুথি। অসমৰ গুৰু দুজনাই লিখা শ্ৰেষ্ঠ গীতখিনিক কি বুলি কোৱা হয়? উত্তৰটো হ'ল বৰগীত। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে লিখা গীতসমূহৰ ভাষা কি? উত্তৰটো হ'ল ব্ৰজাৱলী। সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰটো হ'ল সংগীত কোষ লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয়? উত্তৰটো হ'ল খ্ৰীষ্টীয় নৱম দশম শতিকাত। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম ডাইজেক্ট আলোচনীখনৰ নাম কি? উত্তৰটো হ'ল সংগম। তফজুল আলী আহমেদ। কীৰ্তনঘোষাৰ ৰচক কোন? উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ল নামঘোষা। অসমীয়া ভাষা উন্নতি সাধিনী সভা আ বা উ ষাৰ প্ৰথম অধিৱেশনত ক'ত আৰু কেতিয়া হৈছিল? উত্তৰটো হ'ল 1888 চনত 25 আগষ্টত 67 নং মিৰ্জাপুৰ ষ্ট্ৰীট, বৰ্তমান সূৰ্যসেন ষ্ট্ৰীট। প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ল প্ৰহ্লাদ চৰিত্ৰ। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হ'ল দৈনিক বাতৰি।
প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? উত্তৰটো হ'ল অসমীয়া ভাষাৰ ব্যাকৰণ। অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো? উত্তৰটো হ'ল বহাগ মাহ। কাক অসমীয়া নাট সাহিত্যৰ জনক বুলি কোৱা হয়? উত্তৰটো হ'ল শ্ৰী শ্ৰী শংকৰদেৱক। প্ৰথম অসমীয়া নাটখনৰ নাম কি? উত্তৰটো হ'ল চিত্ৰযাত্ৰা। প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ল যাত্ৰীকৰ যাত্ৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিমানখন নাট ৰচনা কৰে? উত্তৰটো হ'ল 6খন। প্ৰথম অসমীয়া ৰেকৰ্ডিং কৰা নাটখনৰ নাম কি? উত্তৰটো হ'ল ৰুক্মিণী হৰণ। প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকী প্ৰথমবাৰ কলকাতাৰ পৰা কিমান চনত প্ৰকাশিত হয়? উত্তৰটো হ'ল 1889 চনত। অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশিত হয়? উত্তৰটো হ'ল 1946 চনত। অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰটো হ'ল 1961 চনত। কোনে অসমীয়া ভাষাত প্ৰথম সাধুকথাৰ পুথি ৰচনা কৰে? উত্তৰটো হ'ল 1850 চনৰ এলিজা ব্ৰাউনে। প্ৰাক-শংকৰী যুগৰ এগৰাকী কবিৰ নাম লিখা। উত্তৰটো হ'ল হেম সৰস্বতী, কবিৰত্ন ৰাম সৰস্বতী আৰু মাধৱ কন্দলী। অসমৰ জাতীয় সংগীতৰ ৰচক কোন? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্যৰথী নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিকজনক কোন? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন? উত্তৰটো হ'ল নাথান ব্ৰাউন। মণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল? উত্তৰটো হ'ল 2001 চনত। পূৰ্বতে আহোমসকল কোন ভাষাত অন্তৰ্ভুক্ত হৈ আছিল? উত্তৰটো হ'ল টাই ভাষাৰ।